নমস্কাৰ বন্ধুসকল মই আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ মানে কি আজি আপোনালোকক এটা মই গণিতৰ এটা ট্ৰিক এটা শিকাম বুলি ভিডিঅ'টো বনালোঁ আৰু গণিতৰ ট্ৰিকটো হৈছে এনেকুৱা ধৰণৰ মানে ধৰক আপুনি 93টো আপুনি উল্টাই দিলে কিমান হ'ল 39 93ৰ পৰা 39টো আপুনি মাইনাছ কৰি দিব আৰু মাইনাছ কৰি দিলে দুটা কিবা মানে উত্তৰ এটা ওলাব আৰু উত্তৰটো দুটা সংখ্যাৰ হ'ব। এতিয়া সেই দুটা সংখ্যাৰ এটা সংখ্যা আপোনালোকে মোক কমেণ্ট কৰি কৈ দিব আৰু সেই এটা সংখ্যাটো মই আপোনালোকক কৈ দিম। হয়তো এই ট্ৰিকটো কোনোবাই জানিবও পাৰে আৰু যদি কোনোবাই নাজানে বা যদি শিকিব মন আছে গতিকে মই দেখাই আছোঁ আপোনালোকক কেনেকৈ কৰিব। মই গোটেইখিনি বস্তু আপোনালোকক দেখাই দিম আৰু ধৰক 93 বুলি কথা নাই, আপোনালোকে যিকোনো দুটা ডাঙৰ সংখ্যাটো উল্টাই দি যেতিয়া সৰু হয় ধৰক 83 ল'লে বা 84 ল'লে 84টো আপোনাৰ উল্টাই দিলে কিমান হ'ব 48টো 84ৰ পৰা 48টো আপুনি মাইনাছ কৰি দিলে, মাইনাছ কৰি দিয়াৰ পিছত যিটো এনচাৰ ওলাব সেই এনচাৰ এটা সংখ্যা মোক কৈ দিলে হ'ল, আনটো সংখ্যা মই কৈ দিম আৰু কেনেকৈ কৈ দিম আপোনালোকক নেক্সট ভিডিঅ' এটাত মই জনাম। আৰু আজি মই কেনেকৈ গণিতটো কৰি আছোঁ আপোনালোকক দেখাই আছোঁ, চাই থাকক। বলক আমি গণিতটো কেনেকৈ কৰে আমি শিকি লওঁ। এতিয়া ধৰক আপুনি এটা যিকোনো এটা ল'ব পাৰে বা 84 ল'লে 84টো আপুনি উল্টা যদি কৰি দিয়ে কিমান হ'ব 48 হ'ব আৰু 48টো আপুনি মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে ইয়াৰ পৰা 1 ধৰণৰ 14ৰ 8 যদি গুচি যায় কিমান থাকিব 6 থাকিব আৰু ইয়াতে কিমান থাকিল 7 থাকিল, 7ৰ 4 গ'লে কিমান হ'ল 3। ধৰক আপুনি মোক 3টো কৈ দিলে, 3টো কৈ দিয়াৰ পিছত এইটো মই কৈ দিম বা এইটোও আপুনি ক'ব। ধৰক আপুনি 6 বুলি কমেণ্টটো কৰিব। এই দুটা যিকোনো এটা সংখ্যা মোক কৈ দিলে হৈ গ'ল। ইয়াৰে এটা সংখ্যা মই কৈ দিম, আপোনালোকে উত্তৰটো দিব মানে 3 দিনৰ ভিতৰত আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু বস্তুটো যদি আপোনালোকৰো শিকিবৰ মন আছে এই ট্ৰিকটো তেনেহ'লে মই নিশ্চয় আপোনালোকক শিকাই দিম কেনেকৈ এই বস্তুটো হয়। বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আপোনালোকে কমেণ্ট কৰি এই গণিতৰ যাদুটো ক'ব আৰু মই আপোনালোকক নেক্সট ভিডিঅ' এটাত শিকাই দিম। ধন্যবাদ।